পঢ়া শুনা কৰিম। ৰাতুল ৰমেন লগৰীয়া পঢ়া শুনা কৰে কম। কুকুৰ এটা লৈ ফুৰে নাম হ'ল তাৰ টম। শিক্ষকে এদিন ক'লে সিহঁতক পঢ়িলে হয় সুখ, নহ'লে জীৱনত তোমালোকে পাবা বহু দুখ। ৰাতুল ৰমেনে বুজি পালে পঢ়া শুনাত মন দিলে। সিহঁত দুয়ো পঢ়ি থাকে টমে বহি চাই থাকে। ৰাতুল ৰমেনে পঢ়া শুনাত নকৰিলে হেলা, আবেলি পৰত টমৰ লগত খেলে সিহঁতি খেলা। পঢ়া শুনা কৰিম। ৰাতুল ৰমেন লগৰীয়া পঢ়া শুনা কৰে কম। কুকুৰ এটা লৈ ফুৰে নাম হ'ল তাৰ টম। শিক্ষকে এদিন ক'লে সিহঁতক পঢ়িলে হয় সুখ, নহ'লে জীৱনত তোমালোকে পাবা বহু দুখ। ৰাতুল ৰমেনে বুজি পালে পঢ়া শুনাত মন দিলে। সিহঁত দুয়ো পঢ়ি থাকে টমে বহি চাই থাকে। ৰাতুল ৰমেনে পঢ়া শুনাত নকৰিলে হেলা, আবেলি পৰত টমৰ লগত খেলে সিহঁতি খেলা।